হাই গাইজ, আপোনালোকে ভালে আছেনে? আমি ডিউটি কৰি কৰি আজিও আমাৰ ভোক লাগি গ'ল। কি কৰিব, আমাৰ এনেকুৱাই জিন্দগী আৰু হাজিৰা কৰা মানুহ নহয়নো। আজি আমি ভাত খাইছোঁ ক'ত জানেনে? বৰ ধুনীয়া জেগা এটাত। আমাৰ অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন কুমাৰ ছাৰৰ ঘৰ। সেয়া আপোনালোকে ভাইটি অকণমান সেইফালে দেখাই দিয়ে। ইয়াত দেখিছে নহয়, ৰঙাকৈ যিটো ঘৰ দেখিছে, এইটো ঘৰটো ইমান ধুনীয়া ঘৰ। এই ঘৰৰ ফ্ৰণ্টতেই আৰু এইফালে এটা নামঘৰ আছে। এই নামঘৰটো দেখাই দিয়া। এইটো নামঘৰ হয়। এই নামঘৰৰ ফ্ৰণ্টতেই আজি আমি পথাৰতে মানে খানা খাই আছোঁ। নামঘৰৰ ভূপেন কুমাৰ ছাৰৰ ঘৰৰ ফ্ৰণ্টতে আমি আজি খানা খাই আছোঁ। ভাল লাগিছে। অলপ আগত গৈছিলোঁ, আমি ডিউটি কৰি থাকোঁতে গৈছিলোঁ ভূপেন ছাৰৰ ঘৰলৈ। ছাৰে ভাল পাইছে, কৈছে ভাল কৰিছা, আহিছা। এনেকৈ লগ কৰি থাকিলে ভাল লাগে। যে কি নহওক, ছাৰক আগে পিছে লগ কৰিছোঁ যে ছাৰে চিনিও পাইছে, কৈছে ভাল লাগিছে। পথাৰতে দেখি ন, পথাৰ ইমান ধুনীয়া পথাৰ। আমাৰ ডেইলি পিকনিক চলিয়ে থাকে এনেকৈ। আমি য'ত ত'ত পিকনিক মানি দিওঁ মানে, আৰু ঘৰৰ পৰা ভাত লৈ আহোঁ, যিয়ে পাওঁ আৰু নিৰামিষে হওক যিয়ে হওক, আমি তাতেই খাই পিনি সন্তুষ্ট হওঁ। সচিব ভাই কেমেৰামেনে আজি ৰুটি খালে, ডেইলি ৰুটি লৈ আহে। তেওঁ ৰুটি খায় আৰু মই ভাত খাওঁ। আমি ভাত খোৱা মানুহ আৰু নহয় জানো? ঠিক আছে দিয়ক, আজিলৈ বাই বাই।